26 আৰু 27 জানুৱাৰীত উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ আয়োজন। মৰিগাঁও জিলাৰ ফুলবন্ধা শিক্ষা খণ্ডৰ অন্তৰ্গত উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ অনুষ্ঠানটি অহা 26 আৰু 27 জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব। কাৰ্যসূচী অনুসৰি 26 জানুৱাৰী বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ মুকলি, গণৰাজ্য দিৱসৰ উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব আৰু উক্ত অনুষ্ঠানটোত মুখ্য আলোচক হিচাপে উপস্থিত থাকিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ মুকলি সভাত মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া, জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়ক আসিফ নাজাৰ। গতিকে অহা 26 আৰু 27 জানুৱাৰী কাৰ্যসূচীত সকলো ৰাইজৰ সহায় সহযোগিতাৰ লগতে উপস্থিতিৰ কামনা কৰিছে সোণালী জয়ন্তী সমাৰোহৰ উদযাপন সমিতিৰ সভাপতি আকাশ আলী আৰু সম্পাদক নিপেন দাসে। আমি উজ্জীৱিত কৰি ৰাখিবলৈ বিভিন্ন কাৰ্যসূচীৰে অহা 26 আৰু 27 জানুৱাৰী তাৰিখে আমি সোণালী জয়ন্তী উদযাপন কৰিবলৈ ওলাইছোঁ। এই সোণালী জয়ন্তী উদযাপনত আমাৰ বিভিন্ন কাৰ্যসূচী যেনে ছাত্ৰ ছাত্ৰীৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা থাকিব, আমাৰ আলোচনা চক্ৰ থাকিব। সেই আলোচনা চক্ৰত আমাৰ মুখ্য অতিথি হিচাপে থাকিব আমাৰ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়া। আৰু আমাৰ এই সোণালী জয়ন্তী বৰ্ষত আমি এখন আলোচনী প্ৰকাশ কৰিম, সেয়া উন্মোচন কৰিব আমাৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাদেৱ। সেই অনুষ্ঠানটিত সমূহ অঞ্চলবাসী ৰাইজ তথা মৰিগাঁও জিলাবাসীৰ ৰাইজৰ বিভিন্ন দিহা পৰামৰ্শ, শুভেচ্ছা, তেওঁলোকৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ। উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়খনে 50টি বছৰ বসন্ত গছকিলে আৰু সেই 50টি বছৰ বসন্ত গছকাৰ যি ফল আৰু সেই ফল হিচাপে আমি এইবাৰ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল তথা শিক্ষয়িত্ৰীসকল আৰু এই অঞ্চলৰ শুভাকাংক্ষীসকলে মিলি আমি এই উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ উদযাপন কৰিব ওলাইছোঁ অহা 26 আৰু 27 জানুৱাৰী তাৰিখে। আৰু সেই উপলক্ষে আজি আমাৰ যি সংবাদমেল আয়োজন কৰা হৈছে, মই এইখিনিতে সুধোঁ গোটেই ৰাইজ শুভাকাংক্ষীসকলক উক্ত বৰ্ণাঢ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু লগতে মই আমাৰ যিখিনি শুভাকাংক্ষী ৰাইজে ইমান চেষ্টা কৰিছে এই বৰ্ণাঢ্য কাৰ্যসূচীভাগ আগবঢ়াই লৈ যোৱাৰ কাৰণে তেখেতসকলে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সুযোগতে আমাৰ সাংবাদিক বন্ধুসকলক শুভেচ্ছা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহিবলগীয়া যি ভোগালী বিহু আছে তাৰো উল্লেখ জনাইছোঁ। মই আশাবাদী আমাৰ যি কাৰ্যসূচী আছে আগন্তুক 26 আৰু 27 জানুৱাৰী তাৰিখে, এই 26 আৰু 27 জানুৱাৰী তাৰিখে আমাৰ অসমৰ বিভিন্ন ব্যক্তিসকল, বৰেণ্য ব্যক্তিসকলে আহি আমাৰ এই সমাৰোহ বা কাৰ্যসূচী সফল ৰূপায়ণ কৰিব বুলি আমি আশাবাদী।